সকলোৱে দেখিছে ইতিমধ্যে কেনেদৰে অৰুণাচলত পৰা পানী আমাৰ অসমত আহি কেনেকুৱা এটা তাণ্ডৱ পৰিস্থিতি সৃষ্টি কৰিছে আৰু মাজুলীৰ ভিতৰতো আমি বিভিন্ন সময়ত গম পাইছোঁ গৰাখহনীয়াৰ ক্ষেত্ৰত কিমান আমাৰ সমস্যা আছে আৰু এই ক্ষেত্ৰত বৰ্তমান কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ কেনেদৰে কামখিনি কৰি আছে স্থানীয় মানুহবোৰ দুটা চৰকাৰৰ কামৰ ওপৰত কি তেওঁলোকৰ মনৰ চিন্তা সেইখিনি আমি বুজ ল'বলৈ আহিছোঁ আৰু আমিও চেষ্টা কৰিম আমাৰ ফালৰ পৰা যে যিমান আমি পাৰোঁ বৰ্তমান ধেমাজি জিলাত মাজুলী অঞ্চলত য'ত আমি মানুহখিনিক যেনেদৰে আমি সহায় কৰিব পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰিম ক'ৰবাত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ মাজত যি ধৰণৰ এটা কোঅৰ্ডিনেশ্যন হ'ব লাগিছিল যোগাযোগ হ'ব লাগিছিল হোৱা নাই সেইজনে ইজনকে দোহাৰি থাকে আকৌ কয় যে তেওঁলোকে ডাবল ইঞ্জিন চৰকাৰ হ'লেতো মাজুলীৰ ভিতৰত দুয়োটা য'ত ব্ৰহ্মপুত্ৰ বৰ্ড আছে ৰাজ্য চৰকাৰ আছে বহুতখিনি কাম ইয়াত হ'ব লাগিছিল কিন্তু যিদৰে আজি আমি দেখা পাইছোঁ যে ঠিকাদাৰৰ লাভ হৈছে কিন্তু স্থানীয় মানুহৰ লাভ হোৱা নাই সেইটোৱে হ'ল আটাইতকৈ দুৰ্ভাগ্যজনক কথা